এসইও মানে কি খবৰ তোমালোকে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰিবা আৰু লগতে কাষতে ওচৰতে থকা বেল আইকনটো দবাই দিবা আৰু তোমালোকৰ মেটেৰিয়েল চব দি দিয়া হ'ব তোমালোকে কিবা ডাউনলোড কৰিব দিগদাৰ পালে মোক কমেণ্ট বক্সত আহি পেলাই কমেণ্ট কৰি ল'ব ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ আমি কাইনমাষ্টাৰ ওপেন কৰি লৈছোঁ ওপেন কৰি লোৱাৰ পিছত তোমালোকে প্লাছ চিম্বলত ক্লিক কৰিবা আৰু 1.1 এইটো চিলেক্ট কৰি ল'বা 1.1 ইয়াত ক্লিক কৰিবা এইটো চিলেক্ট কৰি ল'বা তাৰপিছত এছৰ মিডিয়াত যাবা মিডিয়াত তোমালোকে যিখন ফটো দিম বুলি আহিছে সেইখন ফটো চিলেক্ট কৰি ল'বা আমি এনেধৰণে চিলেক্ট কৰি ল'ম আমাৰ চিলেক্ট এনেধৰণত হৈ গ'ল এডজাষ্ট কৰি ল'বা তোমালোকে প্ৰথমবাৰ তোমালোকক কৰি দেখাইছোঁ এইটো এডজাষ্ট হৈ আছে এডজাষ্ট এনেধৰণে কৰি ল'বা যিখন ফটো তোমাৰ এডজাষ্ট নহয় সেইখন ফটো এডজাষ্ট কৰি ল'বা আৰু যিখন এডজাষ্ট হৈ যায় সেইখন এডজাষ্ট কৰিব নালাগে আমি এনেধৰণে গোটেইখন সম্পূৰ্ণ কৰি ল'ম আমি এনেকৈ সম্পূৰ্ণ কৰি ল'ম আমাৰ গোটেইখন ফটো চিলেক্ট হৈ গ'ল আমি এডজাষ্ট কৰি দিলোঁ তাৰপিছত তোমালোকে মাইনাছ চিম্বলৰ নিচিনা এডাল দিছে ইয়াত ক্লিক কৰিবা তোমালোকে জুমিং এইটো আছে তোমালোকে জুমিং ইন আউট এইটো আছে এইটো তোমালোকে চিলেক্ট কৰি ল'বা এইটো এনেকৈ চিলেক্ট কৰি ল'বা তোমালোকে লৈ ল'বা 4 নম্বৰলৈকে কোনটো মানে প্ৰথমতে এটা ল'বা তাৰপিছত এটা ল'বা এনেকৈ আমি গোটেইখন ফটো এনেকৈ চিলেক্ট কৰি ল'ম জুমিং ইন আউট 1 নম্বৰ চাৰি নম্বৰ তিনি নম্বৰ আমি এনেধৰণে গোটেইখন ফটো চিলেক্ট কৰি লৈ ল'ম আমাৰ এনেধৰণে গোটেইখন ফটো চিলেক্ট হৈ গ'ল তোমালোকে এতিয়া লেয়াৰত ক্লিক কৰিবা মিডিয়াত ক্লিক কৰিবা মিডিয়াত কৰি পেলাই এখন ইমেজ আমি আনিম ইমেজখন আমি এনেধৰণে এডজাষ্ট কৰি ল'ম ইয়াত ক্লিক ইমেজখন আহি গ'ল ইয়াত ক্লিক কৰিবা তাৰপিছত ইয়াত ক্লিক কৰিবা তাৰপিছত ইয়াত ক্লিক কৰিবা তাৰপিছত ইয়াত আমি বহাই ল'ম ভিডিঅ'টো যিমান ছেকেণ্ডলৈকে বনাম বুলি ভাবিছা তোমালোকে সিমান ছেকেণ্ডলৈকে বহাই ল'বা তাৰপিছত ইয়াত ক্লিক কৰিম আকৌ লেয়াৰত যাম তাৰপিছত মিডিয়াত যাম মিডিয়াত গৈ তোমালোকে বিলেম বেকগ্ৰাউণ্ডৰ ভিডিঅ'টো আনিম তোমালোকে সেইটো ডিছক্ৰিপশ্যনৰ লিংকত দি দিয়া হ'ব তোমালোকে তাৰপৰা ডাউনলোড কৰি ল'বা আৰু ডাউনলোড কৰা যদি কিবা দিগদাৰ হয় মোক কমেণ্ট বক্সত আহি কমেণ্ট কৰিব ইয়াত ক্লিক কৰিম আৰু ইয়াত ক্লিক কৰিম তাৰপিছত ইয়াত ক্লিক কৰিম হৈ গ'ল তাৰপিছত ভিডিঅ'টো টাচ কৰিম বাইণ্ডিঙত যাম আৰু বাইণ্ডিঙত গৈ পেলাই স্ক্ৰীন কৰি ল'ম স্ক্ৰীন হৈ গ'ল তাৰপিছত ইয়াত ক্লিক কৰিম তাৰপিছত আমি যাম লেয়াৰত যাম মিডিয়াত যাম আকৌ এটা ভিডিঅ' আনিম তাৰপিছত ইয়াত ক্লিক কৰিম তাৰপিছত বাইণ্ডিঙত যাম বাইণ্ডিঙত গৈ আমি স্ক্ৰীন কৰি ল'ম স্ক্ৰীন হৈ গ'ল তাৰপিছত ইয়াত ক্লিক কৰিম তাৰপিছত লেয়াৰত যাম মিডিয়াত যাম তাৰপৰা আমি ফ্ৰেম এটা এড কৰিম ফ্ৰেম এড হৈ গ'ল ইয়াত ক্লিক কৰিম আৰু ইয়াত ক্লিক কৰিম তাৰপিছত ইয়াত ক্লিক কৰিম তাৰপিছত ফ্ৰেমটো ভিডিঅ'টো যিমানলৈকে আছে আমি সিমানলৈকে বহাই ল'ম তাৰপিছত ইয়াত ক্লিক কৰিম আমাৰ সম্পূৰ্ণ ভিডিঅ'টো বনোৱা হৈ গ'ল এবাৰ প্লে কৰি চাই লৈছোঁ আমাৰ ভিডিঅ'টো সম্পূৰ্ণ হৈ গ'ল আমাৰ চাই পেলাই ভাল লাগিলে আৰু যোনে যোনে মোৰ তাৰপিছত আমাৰ ভিডিঅ'টো সম্পূৰ্ণ হৈ গ'ল তাৰপিছত শ্বেয়াৰত ক্লিক কৰিম তাৰপিছত তোমালোকে কোৱালিটিটো চাই ল'বা কোৱালিটিটো চাই পেলাই তোমালোকে ছেভ কৰি ল'বা আৰু তোমালোকে যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইবটো কৰি দিবা আৰু তলতে কাষতে ওচৰতে থকা বেল আইকনটো দবাই দিবা তাতে মোৰ নতুন নতুন ভিডিঅ'বিলাক প্ৰথম তোমালোকে পোৱা আজিলৈ বাই পুনৰ তোমালোকৰ নেক্সট ভিডিঅ'ত লগ পাম